আপুনি ভাবে যে শক্তি কথা কোৱাৰ পৰা আহে। যিয়ে বেছি কথা কয় তেওঁই শক্তিশালী। কিন্তু এয়া এক অতি পুৰণি ভ্ৰম। সঁচা কথাটো হ'ল শক্তি কোৱাৰ পৰা নহয়, শুনাৰ পৰাহে আহে। কথা ক'বলৈ সকলোৱেই জানে। মূৰ্খয়ো কথা কয়, পগলায়ো কয়। মনটো ভৰি আছে, উতলি আছে আৰু আপুনি শব্দৰ মাধ্যমেৰে সেইবোৰ বাহিৰলৈ উলিয়াই দিছে। কিন্তু শুনাটো এটা কলা। শুনাটো হ'ল ধ্যান। শুনাটো হ'ল অহংকাৰৰ বিসৰ্জন। যেতিয়া আপুনি কথা কয় তেতিয়া আপুনি কেৱল নিজৰ চিন্তাখিনিহে শুনে। আনৰ অস্তিত্ব বিলীন হৈ যায়। কিন্তু যেতিয়া আপুনি শুনে তেতিয়া প্ৰথমবাৰৰ বাবে আপুনি মৌনতাৰ কাষ চাপে। মনত ৰাখিব, যিজন মানুহে বেছি কথা কয় তেওঁ ভিতৰি এজন ভয়াৰ্ত লোক। তেওঁ নিজকে প্ৰমাণ কৰিব বিচাৰে। তেওঁ ক'ব বিচাৰে যে মই আছোঁ। কিন্তু যিয়ে শুনিব জানে তেওঁ প্ৰমাণ কৰাৰ কোনো প্ৰয়োজন নাই। তেওঁৰ উপস্থিতিয়েই যথেষ্ট। গছে কথা নকয়, ফুলে ভাষণ নিদিয়ে, কিন্তু সিহঁতৰ মাজত কিমান যে শক্তি আছে। সিহঁতৰ মৌনতাত সমগ্ৰ ব্ৰহ্মাণ্ড প্ৰতিধ্বনি হয়। যদি আপুনি সঁচাকৈ শক্তিশালী হ'ব বিচাৰে তেন্তে প্ৰতিক্ৰিয়া নকৰিব, প্ৰতিধ্বনি হওক। অপ্ৰয়োজনীয় উত্তৰ নিদিব, সচেতন হওক। শব্দবোৰ দলিয়াই নিদিব, কেৱল শুনক। আৰু এদিন আপুনি দেখিব যে আপোনাৰ ভিতৰত এনে এক শক্তিৰ জন্ম হৈছে যাক কোনেও কাঢ়ি নিব নোৱাৰে আৰু কোনেও হৰুৱাব নোৱাৰে। সেইটোৱেই আচল শক্তি।